বিষয়ে মই ক'ব বিচাৰিছোঁ সকলো বিটিআৰবাসীক মই প্ৰথমে মই নমস্কাৰ যাচিছোঁ। গোটেই বিটিআৰবাসীৰ ৰাইজে আজি হাগ্ৰামাক যে বেয়া পাইছে সেইটো সকলোৱে জানে, আপোনালোকেও জানে। কিয়নো আজি আপোনালোকে চাওক, হাগ্ৰামা মহিলাৰীয়ে ৰাজা নিচিনা বা গুণ্ডা নিচিনা ৰাজ কৰিছে, সেইটো মানে চবে গম পাই গৈছে। তো এনেকুৱা ছিষ্টেমত গৈ আছে, কোনো কাকো হিচাপতে নলয় হাগ্ৰামা মহিলাৰী, যে নিজা ইচ্ছামতে চলাই যায়। যে আজিৰ ডেটত অ'বড়ো ওলোৱাটো হাগ্ৰামাৰ কাৰণে এইটো অ'বড়ো ওলাবৰ অ'বড়ো সংগঠন খুলিব বাধ্যতা কৰাইছে সিহঁতক। কিয়নো হাগ্ৰামা মহিলাৰে হিচাপতে লোৱা নাই অ'বড়োক, বা আমাৰ কমিউনিটিটো বাদেদি মানে সকলো জাতি জনগোষ্ঠীক একেলগে লৈ যে BTC শাসন কৰিব লাগিছিল, সেইটো মানে হাগ্ৰামা মহিলাৰে এইটো পাহৰি গৈছিলে। তে আগতে যেনেকুৱা ৰাইজক ঠগাই কিনি জিকিলে, তো এইবাৰ মানে হাগ্ৰামা মহিলাৰী যে জিকিব পাৰিব এইটো মানে অসম্ভৱ। কিয়নো আজিৰ ডেটত সকলো জাতি জনগোষ্ঠীৰ ৰাইজে বুজি পাইছে যে হাগ্ৰামাৰ ৰাজটো কেনেকুৱা আছিলে আৰু এতিয়া কেনেকৈ চলাই যাব সেইটো মানে চবে গম পাই গৈছে। মানে ধৰক আপোনালোকে চাওক যে কোনো ফাণ্ড একো ভাগ দিয়া নাই অ'বড়োসকলক, আৰু যিমানখিনি ফাণ্ড আহিছে এই ফাণ্ডটো মানে ইচ্ছামতে ইউটিলাইজ কৰিছে। যে ধৰক আপোনালোকে চাওক যে লাইন ডিপাৰ্টমেণ্টবিলাকত যে এগ্ৰিকালচাৰক যে সমানকৈ ভাগ দিব লাগে, এগ্ৰিকালচাৰক খেতিয়ক সা সুবিধা দিব লাগে, সেইটো সকলো জাতি জনগোষ্ঠীয়ে পোৱা নাই। এগ্ৰিকালচাৰ ছেক্টৰত ফেইলাৰ হাগ্ৰামা। প্লাছ আমাৰ এই BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে এগ্ৰিকালচাৰত ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লগত জড়িত আছে। এই ভেটেনেৰী ডিপাৰ্টমেণ্টত হাগ্ৰামায়ে একো ইনিচিয়েটিভ লোৱা নাই। এই BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে এই ভেটেনেৰী ডিপাৰ্টমেণ্টত যেনিবা ধৰক হাঁহ মুৰ্গী ছাগলী গৰু এইবিলাক পুহিয়ে আমাৰ স্কুল কলেজ মানে পাৰ হৈ যাই আছে। কিন্তু এইবিলাক হাগ্ৰামা মহিলাৰে একো ইনিচিয়েটিভ লোৱা নাই। ভেটেনেৰী ছেক্টৰত একো মেডিচিন দিয়া নাই, একো এককালীন সাহায্য দিয়া নাই। আপোনালোকে চাওক এই ভেটেনেৰী ডিপাৰ্টমেণ্টটো মৰি গৈছে। মানে কেতিয়াবা গৰু খাচী কৰা, ছাগলী খাচী কৰা এইবিলাকহে দেখা পায়। কিন্তু এই ভেটেনেৰী ছেক্টৰত যে ডেভেলপ কৰিব লাগিছিলে বা এটা ভাল এৱাৰনেছ আনিব লাগিছিলে, এটা জাগৰণ আনিব লাগিছিলে, সেইটো হাগ্ৰামাৰ জ্ঞান নাছিল, মানে জ্ঞান নাই। তাৰমানে এনেকুৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে, গাঁও গ্ৰাছৰুট লেভেলৰ পৰা লৈ একদম হাই লেভেললৈকে এনেকুৱা ভ্ৰষ্টাচাৰ হৈছে যে হাগ্ৰামাত ঠিক থাকিলে আজি এইখিনি ভ্ৰষ্টাচাৰ নহ'লেহেঁতেন। যে আপুনি চাওক MCLA ফাণ্ড বা EM ফাণ্ড এইবিলাক আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত 10টা সমষ্টি আছে। এই 10টা সমষ্টিত এটাও ডেভেলপমেণ্ট ফাণ্ড আমি কৰা দেখা নাই। এইটো লৈয়ে আমি হাইকোৰ্টত কেছ কৰিব আমি হাতত লৈছোঁ। মানে এতিয়া গোটেই ৰিপৰ্টবিলাক অহা নাই, এইকাৰণে আমি ষ্টপ কৰি ৰাখিছোঁ কেছটো। কেইদিনমান পিছতে আমি সেইটো কেছ ফাইলিং কৰিম গুৱাহাটী হাইকোৰ্টত। অনাৰেবল হাইকোৰ্টে কি ৰায় দিব এইটো সময়েহে ক'ব। কিন্তু আপোনালোকে চাওক এইবিলাক লাইন ডিপাৰ্টমেণ্টবিলাক জড়িত থকা ডিপাৰ্টমেণ্টবিলাকক ফেইলাৰ। হাগ্ৰামা মহিলাৰী একো ইনিচিয়েটিভ লোৱা নাই। আপোনালোকে চাওক চিফ আৰু ডেপুটি চিফ ইহঁতে একো হিচাপতে লোৱা নাই। সেইকাৰণে আজি ৰাইজে বুজি পাইছে যে ভৱিষ্যত BPF চৰকাৰ যে আহিলে কি হ'ব, এইটোৰ কাৰণে আজি সকলো জাতি জনগোষ্ঠী মানে ঘিণ লগা হৈ গৈছে মানে BPF চৰকাৰক। সেইকাৰণে আজি পৰিৱৰ্তন বিচাৰিছে ৰাইজে। আপোনালোকে চাওক গোটেইটো ওদালগুৰিৰ পৰা লৈ কোকৰাঝাৰলৈকে এই 4টা জিলাত, ওদালগুৰি, বাস্কা, চিৰাং, কোকৰাঝাৰ, এই 4টা জিলাতে সকলো জাতি জনগোষ্ঠীৰ ৰাইজে আজি পৰিৱৰ্তন বিচাৰিছে, চেঞ্জ বিচাৰিছে। আজি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যি নেকি UPPL দল, এই দলৰ নীতি আদৰ্শ ভাল পাই মানে পাব্লিক মানে জনসাধাৰণে মানে আগবাঢ়ি আহি আছে। গতিকে এইবাৰ আমি আশা কৰিব পাৰোঁ যে UPPL চৰকাৰ নিশ্চয় আহিব আৰু BPF চৰকাৰক যে বিদায় দিব এইটো সকলোৱে জানে। সেইকাৰণে বিদায় দিয়াটো আমাৰ কৰ্তব্য। মানে এনেকুৱা চৰকাৰক ৰাখি আমি বদ্ধা চৰকাৰক ৰাখি মানে আমি দৰকাৰ নাই, মানে এইটো বিদায় দিব লাগে। গতিকে আজি চবে বুজি পাইছে। আৰু আগন্তুক আহি থকা দিনবোৰত এই ইলেকশ্যন আহি আছে। এতিয়া এই ইলেকশ্যনত সকলো জাতি জনগোষ্ঠীয়ে UPPLক ছাপোৰ্ট কৰি UPPL ট্ৰেক্টৰৰ ছবিত ভোট দি মানে জয়যুক্ত কৰিব বুলি আমি আশাবাদী। আৰু এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। গোটেই বিটিআৰবাসীৰ ৰাইজে আজি হাগ্ৰামাক যে বেয়া পাইছে সেইটো সকলোৱে জানে, আপোনালোকেও জানে। কিয়নো আজি আপোনালোকে চাওক হাগ্ৰামা মহিলাৰীয়ে ৰাজা নিচিনা বা গুণ্ডা নিচিনা ৰাজ কৰিছে, সেইটো মানে চবে গম পাই গৈছে। তো এনেকুৱা ছিষ্টেমত গৈ আছে, কোনো কাকো হিচাপতে নলয় হাগ্ৰামা মহিলাৰী, যে নিজা ইচ্ছামতে চলাই যায়। যে আজিৰ ডেটত
অবড়ো ওলোৱাটো হাগ্ৰামাৰ কাৰণে এইটো অবড়ো ওলাবৰ অবড়ো সংগঠন খুলিব বাধ্যতা কৰাইছে সিহঁতক কিয়নো হাগ্ৰামা মহিলাৰে হিচাপতে লোৱা নাই অবড়োক বা আমাৰ কমিউনিটিটো বাদেদি মানে সকলো জাতি জনগোষ্ঠীক একেলগে লৈ যে BTC শাসন কৰিব লাগিছিল সেইটো মানে হাগ্ৰামা মহিলাৰে এইটো পাহৰি গৈছিলে তে আগতে যেনেকা ৰাইজক ঠগাই কিনি জিকিলে তো এইবাৰ মানে হাগ্ৰামা মহিলাৰে যে জিকিব পাৰিব এইটো মানে অসম্ভৱ কিয়নো আজিৰ ডেটত সকলো জাতি জনগোষ্ঠী ৰাইজে বুজি পাইছে যে হাগ্ৰামাৰ ৰাজটো কেনেকৈ আছিলে আৰু এতিয়া কেনেকৈ চলাই যাব সেইটো মানে চবে গম পাই গৈছে মানে ধৰক আপোনালোকে চাওক যে কোনো ফাণ্ড একো ভাগ দিয়া নাই অবড়োসকলক আৰু যিমানখিনি ফাণ্ড আহিছে এই ফাণ্ডটো মানে ইচ্ছামতে ইউটিলাইজ কৰিছে যে ধৰক আপোনালোকে চাওক যে লাইন ডিপাৰ্টমেণ্টবিলাকত যে এগ্ৰিকালচাৰক যে সমানকৈ ভাগ দিব লাগে এগ্ৰিকালচাৰক খেতিয়ক সা সুবিধা দিব লাগে সেইটো সকলো জাতি জনগোষ্ঠীয়ে পোৱা নাই এগ্ৰিকালচাৰ ছেক্টৰত ফেইলাৰ হাগ্ৰামা প্লাছ আমাৰ এই BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে এগ্ৰিকালচাৰত ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লগত জড়িত আছে এই ভেটেনেৰী ডিপাৰ্টমেণ্টত হাগ্ৰামায়ে একো ইনিচিয়েটিভ লোৱা নাই এই BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে এই ভেটেনেৰী ডিপাৰ্টমেণ্টত যেনিবা ধৰক হাঁহ মুৰ্গী ছাগলী গৰু এইবিলাক পুহিয়ে আমাৰ স্কুল কলেজ মানে পাৰ হৈ যাই আছে কিন্তু এইবিলাক হাগ্ৰামা মহিলাৰে একো ইনিচিয়েটিভ লোৱা নাই ভেটেনেৰী ছেক্টৰত একো মেডিচিন দিয়া নাই একো এককালীন সাহায্য দিয়া নাই আপোনালোকে চাওক এই ভেটেনেৰী ডিপাৰ্টমেণ্টটো মৰি গৈছে মানে কেতিয়াবা গৰু খাচী কৰা ছাগলী খাচী কৰা এইবিলাকহে দেখা পায় কিন্তু এই ভেটেনেৰী ছেক্টৰত যে ডেভেলপ কৰিব লাগিছিলে বা এটা ভাল এৱাৰনেছ আনিব লাগিছিলে এটা জাগৰণ আনিব লাগিছিলে এইটো হাগ্ৰামাৰ জ্ঞান নাছিল মানে জ্ঞান নাই তাৰমানে এনেকুৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে গাঁও গ্ৰাছৰুট লেভেলৰ পৰা লৈ একদম হাই লেভেললৈকে এনেকুৱা ভ্ৰষ্টাচাৰ হৈছে যে হাগ্ৰামাত ঠিক থাকিলে আজি এইখিনি ভ্ৰষ্টাচাৰ নহ'লেহেঁতেন যে আপুনি চাওক MCLA ফাণ্ড বা EM ফাণ্ড এইবিলাক আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত 10টা সমষ্টি আছে এই 10টা সমষ্টিত এটাও ডেভেলপমেণ্ট ফাণ্ড আমি কৰা দেখা নাই এইটো লৈয়ে আমি হাইকোৰ্টত কেছ কৰিব আমি হাতত লৈছোঁ মানে এতিয়া গোটেই ৰিপৰ্টবিলাক অহা নাই এইকাৰণে আমি ষ্টপ কৰি ৰাখিছোঁ কেছটো কেইদিনমান পিছতে আমি সেইটো কেছ ফাইলিং কৰিম গুৱাহাটী হাইকোৰ্টত অনাৰেবল হাইকোৰ্টে কি ৰায় দিব এইটো সময়হে ক'ব কিন্তু আপোনালোকে চাওক এইবিলাক লাইন ডিপাৰ্টমেণ্টবিলাক জড়িত থকা ডিপাৰ্টমেণ্টবিলাকক ফেইলাৰ হাগ্ৰামা মহিলাৰে একো ইনিচিয়েটিভ লোৱা নাই আপোনালোকে চাওক চিফ আৰু ডেপুটি চিফ ইহঁতে একো হিচাপতে লোৱা নাই সেইকাৰণে আজি ৰাইজে বুজি পাইছে যে ভৱিষ্যত BPF চৰকাৰ যে আহিলে কি হ'ব এইটোৰ কাৰণে আজি সকলো জাতি জনগোষ্ঠী মানে ঘিণ লগা হৈ গৈছে মানে BPF চৰকাৰক সেইকাৰণে আজি পৰিৱৰ্তন বিচাৰিছে ৰাইজে আপোনালোকে চাওক গোটেইটো ওদালগুৰিৰ পৰা লৈ কোকৰাঝাৰলৈকে এই 4টা জিলাত ওদালগুৰি বাস্কা চিৰাং কোকৰাঝাৰ এই 4টা জিলাতে সকলো জাতি জনগোষ্ঠীৰ ৰাইজে আজি পৰিৱৰ্তন বিচাৰিছে চেঞ্জ বিচাৰিছে আজি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যি নেকি UPPL দল এই দলৰ নীতি আদৰ্শ ভাল পাই মানে পাব্লিক মানে জনসাধাৰণে মানে আগবাঢ়ি আহি আছে গতিকে এইবাৰ আমি আশা কৰিব পাৰোঁ যে UPPL চৰকাৰ নিশ্চয় আহিব আৰু BPF চৰকাৰক যে বিদায় দিব এইটো সকলোৱে জানে এইকাৰণে বিদায় দিয়াটো আমাৰ কৰ্তব্য মানে এনেকুৱা চৰকাৰক ৰাখি আমি বদ্ধা চৰকাৰক ৰাখি মানে আমি দৰকাৰ নাই মানে এইটো বিদায় দিব লাগে গতিকে আজি চবে বুজি পাইছে আৰু আগন্তুক আহি থকা দিনবোৰত এই ইলেকশ্যন আহি আছে এতিয়া এই ইলেকশ্যনৰ সকলো জাতি জনগোষ্ঠীয়ে UPPLক ছাপোৰ্ট কৰি UPPL ট্ৰেক্টৰৰ ছবিত ভোট দি মানে জয়যুক্ত কৰিব বুলি আমি আশাবাদী আৰু এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ